Hello friends, welcome to my YouTube channel. নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ স্বাগতম। আজি মই আপোনালোকক লৈ আহিছোঁ এটা ভেজ থালি। গতিকে ব'লকচোন কেনেকৈনো বনাওঁ আপোনালোকক দেখাওঁ। প্ৰথমতে মই বনাই ল'ম কাচকলৰ পিটিকা। কাচকল মই 3টা লৈছোঁ। তাৰপিছত কাচকলখিনি মই এনেকৈ বাকলি গুচাই ইমানটো চাইজত কাটি লৈছোঁ। তাৰপিছত আমি এতিয়া বইল কৰিম। তাৰপিছত মই এতিয়া ভাজি বনাম। ভাজিটো হৈছে লাই শাক, নৰ্মেলকৈ আৰু যেনেকৈ লাই শাক বনায় তেনেকৈ তেলতে ফ্ৰাই কৰি দিম আৰু লাই শাকখিনি কাটি তাৰপিছত মই মচুৰ দাইলখিনি অলপ সময় তিয়াই ৰাখিছোঁ। মই এতিয়া মচুৰ দাইলৰ এটা পিটিকাও বনাম। তাৰপিছত মই কলপাতখন অকণমান সেকি লৈছোঁ যাতে মচুৰ দাইলখিনি মই ইয়াত ধুনীয়াকৈ বেকিং কৰি পেলাই মচুৰ দাইলখিনি ভাপতে সিজাব পাৰোঁ। মচুৰ দাইল আৰু কাচকলৰ এই দুটা পিটিকা আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। খাবলৈ খুবেই টেষ্টি হয় আৰু কাচকলটো স্বাস্থ্যৰ কাৰণেও বহুত ভাল। গতিকে এবাৰ খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। ইয়াত আপোনালোকে মিঠাতেল, ভোট জলকীয়া, যিখিনিয়ে জ্বলা খায়, তাৰপিছতে ধনিয়া সেইবিলাক দি দিব পাৰে। খালি মোৰ ওচৰত ধনিয়া পাত নাছিলে আৰু জ্বলা বেছি নাখাওঁ কাৰণে দিয়া নাই, কিন্তু এনেকৈ চিম্পলকৈ খাবলৈও ভাল লাগে। এয়া হৈছে কাচকল। মই যিখিনি বইল কৰি লৈছিলোঁ এনেই কাটি পেলাই, সেয়া একেবাৰে চিম্পল নিমখ অকণমান দি আৰু অকণমান মিঠাতেল যদি দিব পাৰে, মিঠাতেল অকণ দিলেও ভাল লাগে। মিঠাতেল আৰু অকণমান নিমখ দি পেলাই ধুনীয়াকৈ সানি দিলে হৈ গ'ল, একদম নৰ্মেল আৰু ইজি। গতিকে আপোনালোকে এইকেইটা পিটিকা বনাই খাবচোন, খাবলৈ খুবেই সোৱাদ হয় আৰু একেবাৰে চিম্পল হয়। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। গতিকে আজিলৈ বাই বাই।